up guys, welcome back to my YouTube channel Fitness Vlogs. So guys, মাজুলীৰ এক নম্বৰ এপিসোডটো আপোনালোকে বহুতখিনি মৰম দিছে। তো সেইটো জাষ্ট ট্ৰেইলাৰ হে আছিল। আজি একদম পুৰা মানে তাবাহি আৰু পুৰা তাবাহি হ'ব। তো একদম পুৰা ফালিব লাগিব আৰু নে কি কয়? কি আজি কেনেকুৱা হ'ব? কেনেকুৱা গম নাপাওঁ কিন্তু যি হয় ভালে হ'ব। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं जी। ভাল হ'ব না? চাই থাকক, আমি যাই আছোঁ আপোনালোকে আমাৰ লগত আহি ব'লক। তো গাইজ এতিয়া আমি গৈ আছোঁ যোৰহাট। আমি ফাৰ্ষ্ট এতিয়া টেম্পুত উঠিম, যোৰহাটৰ পৰা নিমাতী ঘাটলৈ যাম, নিমাতী ঘাটৰ পৰা আকৌ ডাইৰেক্ট মাজুলী গৈ আছোঁ গাইজ। A few moments later. अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। আৰু গাইজ আমি যোৰহাট টাউন আহি পালোঁ। অকণমান আপোনালোকক টাউনখন দেখাই আছোঁ, চাই থাকিব। এয়া চাওক, ৰাতিপুৱাৰ পৰা কুঁৱলী একদম চাব পাৰে কেনে মানে একদম মজা, ঠাণ্ডা ফিলিং। নাম আছোঁ গাইজ কৈছোঁ এনেকুৱা ঠাণ্ডা ন কি ক'ম আৰু অনুভৱ কৰিব পাৰিছোঁ। ভাষাৰে বুজাব পৰা নাই আপোনালোকক। এয়া চোৱা যোৰহাট, এয়াই হৈছে যোৰহাট আমাৰ। আহি পোৱা নাছিলোঁ, এয়া আহিলোঁ আৰু ভাল লাগিল। গাইজ এয়া দোকানৰ পৰা মোজা লৈ ল'লোঁ, মোজা দুইযোৰ লৈ ল'লোঁ আৰু ইও ল'লে এযোৰ। কিমান লৈছোঁ মোজাত? 30 টকা। 30 টকা লৈছি গাইজ। আমি হেৰি মানি না 50 টকা কৈছোঁ, কিমান কমাইছোঁ ভাবি চাওঁ। अरे कहना क्या चाहते हो? A few moments later. তো গাইজ আমি আহি পালোঁ নিমাতী ঘাট। এয়া আছোঁ নিমাতী ঘাট, কি সুন্দৰ আৰু পূৰা মানে নিয়ৰ পৰি আছোঁ ন, একো দেখা চকা নাই। তো আমি এজন খুৰা লগ পালোঁ নলবাৰীৰ। তো তেখেতে আমাক বুজাই দিলে, আমাক টিকেট চিকেট কাৰ্ডত তেখেতে হেল্প কৰি দিব আৰু এতিয়া। তো এতিয়া দেখাই আছোঁ, চাই থাকক। এয়াই হৈছে নিমাতী ঘাট। টিকেট কাটি ল'লোঁ, 30 টকা লৈছে আমি দুজনৰ। এয়া এইটো হৈছে অফিচ নিমাতী ঘাটৰ। তো এইটো হৈছে টিকেট। এতিয়া গৈ আছোঁ আমি তাত। আৰু গাইজ এয়া চাব পাৰে, এনেকুৱা নিয়ৰ দি আছে ন, একদম একো মানে দেখাই নাপায়। কেনেকৈ যাম, মোৰ মানে ভয় লাগিছে আৰু। এতিয়া চাব পাৰে গৈ আছোঁ, একো চিনিয়ে নাপায় একদম। কিয় গাজ। তো গাইজ ফাইনেলি জাহাজত উঠি ল'লোঁ। এয়া চাব পাৰে জাহাজত সেইফালে এখন আছে, সেইখনো যাব। সেইখন ইমান ডাঙৰ গাড়ীবিলাক উঠাইছে আৰু সেইখন আহিছে। তো গৈ আছোঁ, চাই থাকিব ভিডিঅ'টো। আৰু গাইজ আমি ফাইনেলি আমি মাজুলী আহি পালোঁ। এয়া ফেৰীঘাটৰ পৰা জাষ্ট আমি নামিলোঁ। এয়া চাব পাৰে কমলাবাৰী ফেৰীঘাট। এয়া চাব পাৰে আপোনালোকে। তো গাইজ আমি ফাইনেলি কমলাবাৰী ফেৰীঘাট আহি পালোঁ। তো এয়া চাব পাৰে কমলাবাৰী ফেৰীঘাট। আমাৰ লগৰ এজন লগ পালোঁ আমাৰ বাইদেউ চাৰিআলিৰ। তেওঁ মানে অকলে বাইক লৈ ঘূৰি আছে, বহুত জেগা বহুত ডিষ্ট্ৰিক্ট ঘূৰি আহিলে তেওঁ। তো তেওঁ মানে আমাৰ লগত চিনাকি হ'ল, তো আমাৰ লগতে আহিব। তো তেওঁক চিনাকি কৰাই দি আছোঁ। আৰু গাইজ আপোনালোকৰ মৰমৰ ফিডবেক চাওকচোন, ই মানে বগৰী খাই থাকে। আমাৰ মানে হোটেল ৰুম বুক কৰিলোঁ, আমি এতিয়া গৈ আছোঁ তিনিজনে। তো এতিয়া চলো গাইজ আমি গৈ আছোঁ। অঁ দেখা নাপায় না।
এইখন হৈছে মিচিং ভিলেজ হয় এইখন আৰু ইয়াত চব চাংঘৰ হয় এইবিলাকত গোটেই চাংঘৰ ইয়াত চবৰে চাংঘৰ এইবিলাক চব তো গাইজ আমি আহিলোঁ আহি কিনে ৰুমতে বুক কৰিলোঁ ৰুমত মানে ফ্ৰেছ হৈ ল'লোঁ পূৰা ধুনীয়াকৈ গা পা ধুলোঁ ধুই পেলাই একদম পূৰা ফিট পালোঁ মানে তাৰপিছত আমাৰ এই ৰুমটো দেখাই আছোঁ ক'ত আছে চালো ৰুমটো দেখাই আছোঁ সংগীতা অতিথি আৱাস ইয়াত আছোঁ আমি এয়া ফোন নম্বৰ আমি মাজুলীত আছোঁ এয়া আমাৰ হোটেল নম্বৰটো হৈছে দেখাই আছোঁ আৰু গেছ আমাৰ ৰুম নম্বৰ হৈছে 3 ৰুম নম্বৰ 3 আছোঁ আমি এয়া আমাৰ ৰুমটো দেখাই আছোঁ এয়া মজা ৰুম আৰু আমাৰ ভাই হে বন্ধু কি কৰিছা দে আৰু তোমাৰ দিন আৰু গাইজ আমাৰ ৰুমটো এয়াই আৰু এয়াই আমাৰ ৰুম আৰু বাথৰুমটো দেখাই আছোঁ এয়া বাথৰুম একদম মজা আৰু তাৰপিছত এয়া তো গাইজ এয়া আছিল আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চবখিনি কৰি থৈ দিব যেতিয়া মানে ভোক লাগিছে একো খোৱা নাই তো কিবা এটা খাই আহোঁ চিকেন বাই বাই